Hello friends, welcome to my YouTube channel chennel Study Center. আজি আমি জানিম ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৰ বিষয়ে আৰু জানিম ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল, তেওঁৰ কাৰ্যকাল কিমান দিন আছিল, ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন। এই সকলো তথ্য জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁৰ কাৰ্যকাল আছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1962 চনৰ 13 মেলৈকে। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদেই ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰপতি আছিল যিজনে দুটা কাৰ্যকাল ৰাষ্ট্ৰপতি আছিল। তেওঁ সংবিধান সভাৰো অধ্যক্ষ আছিল। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। তেওঁৰ কাৰ্যকাল আছিল 13 মে 1962 চনৰ পৰা 13 মে 1966 চনলৈকে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত আৰু এই দিনটোত ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু তেওঁক 1954 চনত ভাৰত ৰত্ন বঁটা দিয়া হৈছিল। ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ জাকিৰ হুছেইন। কাৰ্যকাল আছিল 13 মে 1966 চনৰ পৰা 3 মে 1969 চনলৈকে। ডক্টৰ জাকিৰ হুছেইনৰ মৃত্যু ৰাষ্ট্ৰপতিৰ পদত থাকোঁতে হৈছিল। ভাৰতৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি আছিল বি গিৰি। কাৰ্যকাল আছিল 24 আগষ্ট 1969 চনৰ পৰা 24 আগষ্ট 1974 চনলৈকে। বি গিৰিয়ে আছিল ভাৰতৰ প্ৰথম তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি। 1975 চনত তেওঁক ভাৰত ৰত্ন পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ। কাৰ্যকাল আছিল 24 আগষ্ট 1974 চনৰ পৰা 11 ফেব্ৰুৱাৰী 1977 চনলৈকে। ফখৰুদ্দিন আলী আহমেদৰ মৃত্যু ৰাষ্ট্ৰপতি পদত থকা অৱস্থাতে হৈছিল। ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ ৰেড্ডী। কাৰ্যকাল আছিল 25 জুলাই 1977 চনৰ পৰা 25 জুলাই 1982 চনলৈকে। নীলম সঞ্জীৱ ৰেড্ডী প্ৰথমবাৰ ৰাষ্ট্ৰপতি পদত প্ৰাৰ্থিত্ব প্ৰতিদ্বন্দ্বিতা কৰি বিফল হৈছিল আৰু দ্বিতীয়বাৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিনা বিৰোধিতাৰে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ভাৰতৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি আছিল জ্ঞানী জিয়াল সিং। কাৰ্যকাল আছিল 1982 চনৰ 25 জুলাইৰ পৰা 1987 চনৰ 25 জুলাইলৈকে। জ্ঞানী জিয়াল সিঙৰ ৰাষ্ট্ৰপতি কালত ভাৰতত বহুত ঘটনা সংঘটিত হৈছিল। অপাৰেশ্যন ব্লু ষ্টাৰ, ইন্দিৰা গান্ধীৰ হত্যা আৰু 1984 চনৰ শিখ বিৰোধী সংঘৰ্ষ আদি প্ৰধান আছিল। ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি আছিল আৰ ভেংকাটা ৰমন। কাৰ্যকাল আছিল 25 জুলাই 1987 চনৰ পৰা 25 জুলাই 1982 চনলৈকে। তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত বেছিভাগ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদৰ শপত গ্ৰহণ কৰিছিল। ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল ডক্টৰ শংকৰ দয়াল শৰ্মা। কাৰ্যকাল আছিল 25 জুলাই 1992 চনৰ পৰা 25 জুলাই 1997 চনলৈকে। ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন। কাৰ্যকাল আছিল 25 জুলাই 1997 চনৰ পৰা 25 জুলাই 2002 চনলৈকে। কে আৰ নাৰায়ণন ভাৰতৰ প্ৰথম দলিত সম্প্ৰদায়ৰ আৰু মালায়ালী ব্যক্তি আছিল যিজনে দেশৰ সৰ্বোচ্চ পদবী লাভ কৰিছিল। ভাৰতৰ 11 সংখ্যক ৰাষ্ট্ৰপতি আছিল ডক্টৰ APJ আব্দুল কালাম। কাৰ্যকাল আছিল 25 জুলাই 2002 চনৰ পৰা 25 জুলাই 2007 চনলৈকে। ডক্টৰ APJ আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলিও জনা যায়। তেওঁ আছিল এজন বিজ্ঞানী যিজনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। ভাৰতৰ 12 সংখ্যক ৰাষ্ট্ৰপতি আছিল শ্ৰীমতী প্ৰতিভা সিং পাটিল। কাৰ্যকাল আছিল 25 জুলাই 2007 চনৰ পৰা 25 জুলাই 2012 চনলৈকে। প্ৰতিভা সিং পাটিল ৰাষ্ট্ৰপতি হোৱাৰ আগতে ৰাজস্থানৰ ৰাজ্যপাল আছিল আৰু 1962 চনৰ পৰা 1985 চনলৈকে মহাৰাষ্ট্ৰৰ বিধানসভাৰ 5বাৰকৈ সদস্য আছিল। ভাৰতৰ 13 সংখ্যক ৰাষ্ট্ৰপতি আছিল প্ৰণৱ মুখাৰ্জী। কাৰ্যকাল আছিল
25 জুলাই 2012 চনৰ পৰা 25 জুলাই 2017 চনলৈকে। প্ৰণৱ মুখাৰ্জী ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী আছিল। ভাৰতৰ 14 সংখ্যক ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ। কাৰ্যকাল আছিল 25 জুলাই 2017 চনৰ পৰা 25 জুলাই 2022 চনলৈকে। ৰামনাথ কোবিন্দৰ জন্ম হৈছিল 1949 চনৰ 1 অক্টোবৰত উত্তৰ প্ৰদেশত। তেওঁ এজন উকিল আছিল আৰু এজন ৰাজনীতিবিদ আছিল। 15 সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কাৰ্যকাল 25 জুলাই 2022 চনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছে। দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল। 2007 চনত উৰিষ্যাৰ সভাৰ দ্বাৰাই শ্ৰেষ্ঠ বিধায়কৰ পদ নীলকণ্ঠৰে পুৰস্কৃত কৰিছিল। বন্ধুসকল, ভিডিঅ'টো আপোনাৰ কেনে লাগিলে কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ইনফৰ্মেটিভ হ'লে নিশ্চয় লাইক এটা কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।